গেলামাল হৈ গৈছো কিন্তু তেৰি মামা গেলামাল নহয় হে মালামাল হৈ গৈছো মালামাল তুমি বুজি পাইছ হ'ব দে মামা তোমাৰ বিয়াখন পাতবা লাগে না মামা বিয়া আমি দৈ কইনা চাবা যাম বল কো এই গাঁৱৰ ভিতৰে ক'বাত আমি বৈদ্য ধনী মানুহ হৈ যাম বিয়া কইনা চাবা দৌৰে দুটা কাৰণে দৌৰে কাৰণে দুটা ধনী মানুহ কম ধনী মানুহ আমি যাম না যাম সঁচাকে সঁচাকে চেলো বুলাত ওরে এখন যাব হে এইফালে যাম ভাগ ভাগ কি হে আপনি কিয় এনেকে পেণ্টা পেণ্টিকে চাই আছে আৰু গা খেস্তে খেস্তে আহি আছে যে যাওক সিফালে চিটত বহ কিনো কয় আপনি আপনার ক'ত মই গা খেস্তে কথা ক'লো হে আপনার কি পেংটা মানিকে চাই হেৰি ছোৱালী মানুহক কেনেকে সন্মান কৰিব লাগে আপোনালোকে নাজানে নেকি আপনি মোক শিকাবা না যাবনে সেইফালে আপোনাক মই ক'লাছো নহয় সেইটো চিটত বহ কিয় মই হেতু চিটত যাম মই চিটতে বহি আছো মই হেতেৰে আপোনাৰ গাটো একদম নিংনি নিংনি গন্ধ ওলাই আছে যাম বুলি কৈছো নহয় গণ ওলাইছে মোৰ গাটো দোস্তৰ মত মোৰ গাটো নিংনি নিংনি গণ নাই মই নিংনি নিংনি গণ ওলাব পাৰে কিন্তু মই পাক্কা বিজনেছমেন বিজনেছমেন ই ভাল ধনী ঘৰৰে যেন পাওঁ ইয়াক পটাই লোৱাই ভাল হ'ব হেৰি আপুনি এতিয়া ক'লৈ যাব মই হাত ভাঙাৰ চুকক যাব ৰ'ব হয় নেকি আপুনি ক'ৰ পৰা আহিছেনো মই কাটাৰ বাথাৰৰ পৰা আহিছোঁ ৰ'ব আপোনাৰ নামটো ক'ব নেকি মোৰ নাম জাখলে ভাঙা বৰ ধুনীয়া নাম বেয়া নাপাই যদি আপোনাৰ ফোন নাম্বাৰটো দিয়কচোন 7788456789 দক লেখক মোৰ নামটো মই আপোনাক মিছ কল এটা দি দিম হা হয় নেকি ৰ'ব দাদা মই পাইছোঁ ৰ'ব ঘৰে ৰ'ব ওলাব ৰ'ব আপুনি যায় নেকি যাওঁ দিয়ক ঠিক আছে বাই বাই বেয়া নাপাব দেই বাকী ফটোইছোৱে মাল ভাগিনো ক'বা লাগিব ৰ আজি বৰুৱা ছাৰ দিয়ক দিয়ক আপোনাৰ কামটো হৈ যাব হেল্ল' এক্সকিউজ মি ঠিক আছে হ'ব দিয়কচোন মই আপোনাৰ লগত পিছত কথা পাতি আছোঁ মানে ভণ্টি মই ইয়াতে এখন 5-star হোটেল বনাম বুলি ভাবিছিলোঁ গতিকে ইয়াৰে মানুহখিনিক মই ভালকৈ চিনিও নাপাওঁ চ' অলপমান তুমি মোক দেখাই দিলে ভাল আছিল গাঁওখন ঠিক আছে বলক ঠিক আছে বেয়া যদি নোপোৱা যদি বেয়া পোৱা নালাগে আপুনি ক'ৰ পৰা আহিছেনো মই গুৱাহাটীৰ পৰা আহিছোঁ ইয়াতে মানে 5-star হোটেল এখন বনাম বুলি ভাবিছোঁ চ' আহিছোঁ হয় নেকি বলক ঠিক আছে এইবিলাক কি বস্তু এইবিলাক সেইবোৰ আমাৰ গাঁৱৰ সেইবোৰ ধান খেতি হয় নেকি টাউনত থাকো না সেইকাৰণে একো গমেই নাপাওঁ এইবিলাক নলেজে নাই একো আপুনি নাজানে নেকি এইবিলাকত আহিয়ে পোৱা নাছিলোঁ 5-star হোটেলখন যদি বনাই দিওঁ এইখিনি জেগা বহুত ভাল হৈ যাব বহুত সুন্দৰ হৈ যাব গতিকে তুমি মোৰ লগত থাকা তোমাক ধুনীয়া তুমি এটা ভাল দৰমহা পাবা ভাল গ্লেমাৰ এটা পাবা তুমি মোৰ লগত কাম কৰিলে হয় নেকি তুমি টেনশ্যনে ল'বা নালাগে তুমি আকৌ তুমি মোৰ লগত কাম কৰিলে চব পাই যাবা ব'লা অলপ তাতে বহোঁ ব'লা আমি ঠিক আছে এতিয়া কোৱাচোন আমাৰ গাঁওখন চাই কেনেকুৱা লাগে বহুত ভাল লাগিছে গাঁওখন এনেকুৱা গাঁও মই ক'তো দেখা নাছিলোঁ জীৱনত ঠিক আছে তেনেহ'লে মই যাওঁ দিয়া মই কালি লগ কৰিম তোমাক মোৰ এতিয়া কাম আছে বহুত ঠিক আছে মই আহিছোঁ দিয়া ঠিক আছে বাই বাই আজি মোৰ ভাগ্যই ভাল আজি দুটাকৈ মক্কেল পতালো বাপেকে মোৰ এতিয়া শ্বপিং কৰা চিন্তাই নাই ৰক্ষা নাই এইবাৰ ফোনটো কৰোঁ অলপ পাথাৰখন চাব লাগে বুলি কওঁ তই মই তোমাক কালিৰ পৰা ফোন কৰিছোঁ তোমাৰ ফোন নন ষ্টপ বিজি কি এনি টাইম বিজিয়ে থকা দেখোঁ তোমাৰ ফোনটো চাওচোন এতিয়াও ফোন কৰিছোঁ তোমাৰ ফোনটোৱে বিজি ৰ'বচোন দেই দাদাই ফোন কৰি আছে অকণমান ৰ'ব জিতে দেখাব খালি ফোন বিজি দাদা কিবা ফোন বিজিয়ে থাকা দেখোন 24 ঘণ্টাই নহয় মোৰ ফোনটো অকণমান বেয়া হৈছে সেইকাৰণে বিজি দেখাই থাকে হয় নেকি ঠিক আছে মই মোবাইল এটা কিনি দিম মই তোমাক আজি ঠিক আছে হ'ব কি মোবাইল লাগবনো ভাল চাই দিবা বঢ়িয়া লাগছি তোমাৰ পাথাৰখন কিন্তু ক'ব লাগিব বঢ়িয়া লাগছি সঁচাকে বঢ়িয়া লাগছি কি ধুনীয়া যি পতইছো মামা পতইছো ফটো দেখলি কিয় চাব লাগে পাগল এতি পতইছ কিয় ধুনীয়া নহয় এতি ময়ো পতইছো তই পতইছা মোক একদম লুটি খাইছে
বল তাইক আজি শেষ কৰো ঘৰত তুই লব বল বল বরবাদ কৰিব লাগে বল এই তুই ঘৰ বাহিৰত তুই ঘৰ বল আজি বৰবাদ কৰি পেলালা আমাৰ আজি বল বল আজি ঘৰত আছে না হাপে ঐ তোক মই গাড়ী বেছি কিনে চাইকেল খেল দিছিলো মই বন্ধনলৈ মোবাইল কিনি দিছিলো ঐ সকল আমাক একদম বরবাদ কৰি পেলছা কোন তহঁত হা তহঁত দুটাক মই চিনি নাপাওঁ আমাক চিনি নাপাবি চিনি নাপাবি। আমাক চিনি নাপাওঁ তই কত টকা খাইছা আমাৰ জানা না ও তই টাকা খাই শেষ কৰি পেলছা আমাক বৰবাদ কৰি পেললি আমাক ও দাদা যা 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 ইয়াৰ পৰা যা বল আমি এটা কাম নাই বল বল যাওঁ না আমি বল যাওঁ বল